নমস্কাৰ বন্ধু বান্ধৱীসকল, শেৱালি ফুলবোৰ দেখিছেনে কিমান ধুনীয়াকৈ সৰি আছে। মই এতিয়া শেৱালি ফুলবোৰ বুটলি ল'ম, যিহেতু মই শেৱালি ফুলৰ পকৰা বনাম বুলি ভাবিছোঁ। আপোনালোককো সেই দেখুৱাওঁ বুলি মই ভিডিঅ'টো কৰিলোঁ। ইফালে বেচন লৈ ল'লোঁ বাতিতে। ইয়াতে মই এতিয়া জিৰা, ধনিয়া, ৰেড চিলি পাউডাৰ এইখিনি দি ভালদৰে পানী দি মিলাই ল'ম। মোৰ যিহেতু একেবাৰে চৰ্দি কাহ হৈ আছে, মই ভইচ একেবাৰে দিবলৈ মন নাছিলে, তথাপিও দিছোঁ। গা একেবাৰে ভাল নহয়। প্ৰথমে মই এতিয়া বেঙেনা ফ্ৰাই কৰি ল'ম। বেঙেনা ফ্ৰাই কৰি লোৱাৰ পিছত তাতে বেচনখিনি যে ৰৈ যায়, সেই ৰৈ যোৱা যাতে লোকচান নোহোৱাকৈ মই শেৱালি ফুলখিনি দি তাতে পকৰা বনাই দিম। ইফালে বেচনখিনিতে মই এতিয়া বেঙেনা ফ্ৰাই কৰি হৈ গ'ল। ইয়াতে থাকি যোৱা বেচনখিনিত শেৱালি ফুল দি দিলোঁ। এইখিনি ভালদৰে এনেকৈ মিলাই ল'ম। খুব ভাল লাগে খাই। আপোনালোকে যিসকলে খাইছে নিশ্চয় গমেই পাইছে, খুবেই খাবলৈ ভাল লাগে, মচমচীয়া হয় খাই। ইফালে এতিয়া তেলখিনি গৰম হওঁতে ইয়াতে দি দিলোঁ। আপোনালোকে ইয়াতে পিঠাগুড়িৰ লগতো বনাব পাৰে, পিঠাগুড়ি দি ল'ব পাৰে অকণমান, মই দিয়া নাই পিছে দেই। ইফালে ইয়াত লুটিয়াই দিলোঁ। ইফালে হৈ গৈছে, এতিয়া এইখিনি নমাই ল'ম। এতিয়া যিহেতু শেৱালি ফুলৰ ছিজন নহয় জানো, এইফালে আকৌ দাংবডি সৰু সৰুকৈ কাটি ল'লোঁ আৰু গুটিবোৰ উলিয়াই ল'লোঁ অকণমান বুঢ়া হোৱাবিলাক। এতিয়া এইফালে মোৰ ভাতৰ থালিখনো ৰেডি কৰি ল'লোঁ, দেখিছেনে। আজি মোৰ ৰেচিপিটো ইমানেই আছিলে, আৰু মোৰ ৰেচিপিটো চাই আপোনালোকে কেনে পালে জনাবলৈ নাপাহৰিব। তেন্তে আজিলৈ আহোঁ, বাই বাই। আকৌ অন্য এটা